পৰীক্ষা বাতিল হ'ল পৰীক্ষা বাতিল হোৱাৰ পিছত কি ধৰণৰ পৰিৱেশ এটা ৰাজ্যজুৰি সৃষ্টি হৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হে আমি নিজে দেখিছোঁ নঘটিবলগীয়া ঘটনা ঘটিছে হিয়াও আমি জানিছোঁ ইতিমধ্যেই অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অলপ বুঢ়াগোহাঁই আৰু কুমাৰ ভাস্কৰ সংস্কৃত বিশ্ববিদ্যালয়ৰ ভাস্কৰ সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ দীপক শৰ্মাৰ নেতৃত্বত দুখনকৈ সমিতি শিক্ষা বিভাগে গঠন কৰিছে এখন প্ৰথমখন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আৰু দ্বিতীয়খন হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষাৰ মান নিৰূপণৰ বাবে বা কি ভিত্তিত উত্তীৰ্ণ কৰা হ'ব সেই সিদ্ধান্ত ল'বৰ বাবে কিন্তু প্ৰশ্নটো উত্থাপিত হৈছে এতিয়া যে এই দুয়োখন সমিতিয়ে কাউন্সিল আৰু সেৱাৰ জৰিয়তে প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আভ্যন্তৰীণ পৰীক্ষাৰ নম্বৰ বিচাৰিছে আৰু এই সিদ্ধান্ত বা এই যি নিৰ্দেশনা লাভ কৰাৰ পিছতেই একাংশ বিদ্যালয় মহাবিদ্যালয়ত হাহাকাৰ লাগিছে এই কাৰণেই যে সেই বিদ্যালয় মহাবিদ্যালয়সমূহে আভ্যন্তৰীণ পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰা নাছিল এতিয়া যেহেতু ঊৰ্ধ্বতম কৰ্তৃপক্ষই তেখেতসকলৰ পৰা নম্বৰ তালিকা বিচাৰিছে কিহৰ ভিত্তিত নম্বৰ তালিকা যোগান ধৰিব যিখিনি শিক্ষানুষ্ঠানে আভ্যন্তৰীণ পৰীক্ষা পতা নাছিল বা কোনো ধৰণৰ মাপ নিৰ্ধাৰণৰ পদ্ধতি নাছিল তেওঁলোকে এতিয়া নিজৰ খেয়াল খুচিমতেই মান নিৰূপণ কৰিব নেকি আৰু এনে যদি কৰে সেই শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কৰা উচিত বিচাৰ হ'বনে আমি সদৰি কৰিছোঁ যে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অলপ বুঢ়াগোহাঁইৰ নেতৃত্বত ৰমেশ জৈন এছ.এন. দাস কামৰূপ মেট্ৰ' বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰা ৰঞ্জিত দ অধ্যক্ষ ধুবুৰী কাছখানা এছ.এছ. হাকিম তৰফদাৰ চি.বি. ৰয় মৃণাল খাউন আৰু মুহিৰাম হাজৰিকা সুৰঞ্জনা সেনাপতি এখেতসকলক লৈ এখন সমিতি গঠন কৰা হৈছে ঠিক একেদৰে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত প্ৰফেচৰ দীপক শৰ্মাৰ অধ্যক্ষতাত নিবেদিতা লস্কৰ ডক্টৰ এছ.এন. বৰ্মন ডক্টৰ এছ. বৰকটকী ইদ্ৰিছ আলী দীপিকা চৌধুৰী লৈ আন এখন সমিতি গঠন কৰা হৈছে প্ৰাঞ্জল বৰা মই প্ৰাঞ্জল বৰাৰ ওচৰলৈ পুনৰ যোৱাৰ চেষ্টা কৰিম প্ৰাঞ্জল বৰা যি নিৰ্দেশনা এই সমিতি দুখনে এতিয়া জাৰি কৰিছে অৰ্থাৎ আভ্যন্তৰীণ পৰীক্ষাৰ নম্বৰ বিচাৰি প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যেতিয়া নিৰ্দেশনা দিয়া হৈছে এক প্ৰকাৰ বিদ্যালয় মহাবিদ্যালয়সমূহৰ একাংশ মই বাৰে বাৰে উল্লেখ কৰিছোঁ একাংশ হাহাকাৰ লাগিছে এতিয়া মোৰ প্ৰশ্নটো হ'ল যে যদি তেখেতসকলে বিদ্যালয় কৰ্তৃপক্ষ বা মহাবিদ্যালয় কৰ্তৃপক্ষই আভ্যন্তৰীণ পৰীক্ষা সুচাৰুৰূপে বা নিয়মমতে কৰা নাছিল তেন্তে কিহৰ ভিত্তিত তেখেতসকলে নম্বৰ তালিকা পঠিয়াব প্ৰাঞ্জল চাওক সুনীল ভূঞা এই গোটেই প্ৰসংগলৈ যোৱাৰ বাবে মই দুটা প্ৰসংগ আপোনাক উল্লেখ কৰি ল'ব বিচাৰিম যেতিয়া এই দুইখন কমিটি গঠন কৰা হ'ল এই দুইখন কমিটি গঠন কৰাৰ লগে লগে তেওঁলোকে প্ৰথম দিনাই বৈঠকত মিলিত হৈছিল আৰু প্ৰথম দিনা বৈঠকত মিলিত হোৱাৰ পিছত সেৱা আৰু সংসদক তেওঁলোকে দুটা বস্তু বিচাৰিছিল সেই দুটা বস্তু হৈছে মেট্ৰিক পৰীক্ষাৰ বাবে যিখন কমিটি আছিলে সেইখন কমিটিয়ে বিচাৰিছিলে নৱম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ নম্বৰ আৰু দশম শ্ৰেণীৰ ছমহীয়া যিটো পৰীক্ষা আমি দিওঁ পূৰ্বতে আমি দশম শ্ৰেণীত থাকোঁতে যিটো পৰীক্ষা দিছোঁ ছমহীয়া পৰীক্ষাৰ ফলাফলৰ নম্বৰ আৰু সমান্তৰালভাৱে দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষা হোৱাৰ পূৰ্বে যিটো টেষ্ট পৰীক্ষা পতা হয় আৰু সেই টেষ্ট পৰীক্ষাত পোৱা নম্বৰ এই তিনিটা নম্বৰ মেট্ৰিকৰ বাবে যিখন কমিটি আছিল সেই কমিটিখনে সেৱাৰ পৰা বিচাৰিছে এই তিনিটা নম্বৰ ঠিক একেদৰে সংসদৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে যিখন কমিটি গঠন কৰা হৈছিল সেই কমিটিখনে দশম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰ একাদশ শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰ আৰু দ্বাদশ শ্ৰেণীৰ তেওঁলোকে যিসমূহ পৰীক্ষা পাতিছিলে ইউনিট টেষ্টেই হওক বা দ্বাদশ শ্ৰেণীৰ মূল পৰীক্ষা হোৱাৰ পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হোৱাৰ পূৰ্বে যিটো টেষ্ট পাতিছিলে এই টেষ্টৰ নম্বৰসমূহ আৰু লগতে যিসমূহ প্ৰেক্টিকেল তেওঁলোকে অনুষ্ঠিত কৰিছিলে সেই প্ৰেক্টিকেলৰ নম্বৰসমূহ তেওঁলোকে বিচাৰিছিল আৰু এই দুইখন কমিটিয়ে যেতিয়া নম্বৰসমূহ বিচৰাৰ পিছতে সেৱাই সকলো বিদ্যালয়লৈ তেওঁলোকে জৰুৰী বাৰ্তা পঠালে ঠিক একেদৰে সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰেও সকলোলৈ এখনকৈ জৰুৰী বাৰ্তা পঠালে যে তেওঁলোকে সকলোবোৰ নম্বৰ দিব লাগে যেতিয়াই এই জৰুৰী বাৰ্তাটো সকলো বিদ্যালয়ৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ হাতত পৰিল তেতিয়াই তেওঁলোকৰ হাতত এক প্ৰকাৰ হাহাকাৰ লাগিছে মই এতিয়া নাম উল্লেখ কৰিব বিচৰা নাই গুৱাহাটী মহানগৰীৰ কেইবাখন শিক্ষানুষ্ঠান আছে যিসমূহ ঐতিহাসিক শিক্ষানুষ্ঠান বুলি আমি যাক লৈ আমি গৌৰৱ কৰোঁ তেনেসমূহ মহাবিদ্যালয়ে এই মুহূৰ্তত আপুনি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পূৰ্বে যিসমূহ টেষ্ট হ'ব লাগিছিল প্ৰথমে জানুৱাৰীত তেওঁলোকে এখন গুৱাহাটীৰ মহাবিদ্যালয়ৰ কথা উল্লেখ কৰিছোঁ তেওঁলোকে জানুৱাৰী প্ৰথমে টেষ্ট পাতিছিলে আৰু সেই টেষ্ট সম্পূৰ্ণৰূপে নহ'ল সঠিকভাৱে তাৰপিছত পুনৰ যেতিয়া
সংসদে তেওঁলোকক টেষ্ট পাতিব লাগিব বুলি পুনৰবাৰ ক'লে পুনৰবাৰ কোৱাৰ পিছত তেওঁলোকে পৰীক্ষা পাতিলে কিন্তু পৰীক্ষা তেতিয়াও সম্পূৰ্ণ নহ'ল গতিকে সম্পূৰ্ণ নোহোৱাকৈ পৰীক্ষাটো থাকি গ'ল দ্বাদশ শ্ৰেণীৰ উচ্চতৰ মাধ্যমিকৰ পূৰ্বে যিসমূহ টেষ্ট হ'ব লাগিছিলে সেই টেষ্টসমূহ নহ'ল গতিকে সেই মহাবিদ্যালয়খনে এতিয়া সেইসকল ছাত্ৰ ছাত্ৰীক কেনেদৰে নম্বৰ দিব এই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ যদিহে সেইসকল ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত নম্বৰ তেওঁলোকে লাভ নকৰে বা তেওঁলোকে ভাবি থকাৰ দৰে নম্বৰ লাভ নকৰে তেতিয়া কিন্তু এই গোটেই বিষয়টোৱে গৈ আদালতৰ মজিয়াৰ পৰাৰ সম্ভাৱনাক আপুনি অস্বীকাৰ কৰিব এই মুহূৰ্তত নোৱাৰে বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত ঠিক একেদৰে আপুনি যদি চায় মেট্ৰিকৰ ফলাফলৰ ক্ষেত্ৰত তেওঁলোকে নৱম শ্ৰেণীৰ যোৱা বছৰৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰ কেনেদৰে ৰাখিছিলে বা দশম শ্ৰেণীৰ সমূহীয়া পৰীক্ষাৰ ফলাফলৰ নম্বৰ কেনেদৰে ৰাখিছিলে সেই কথাটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বহু বিদ্যালয় আছে যিসমূহ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ফলাফলৰ সমূহীয়া পৰীক্ষাৰ ফলাফলৰ নম্বৰ লাভ নকৰে আৰু এনে প্ৰেক্ষাপটত এতিয়া সেইসকল লোকে যিসকল ছাত্ৰ ছাত্ৰীক তেওঁলোকে নিজাববীয়াকৈ কিছু শিক্ষক আছে যিসকল শিক্ষকে নিজাববীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক জানে তেওঁলোকৰ ক্লাছ টিচাৰ আছে সেই ক্লাছ টিচাৰসকলে ছাত্ৰ ছাত্ৰীসকলক জানে সেইসকল নম্বৰ সঠিকভাৱে দিব কিন্তু যদিহে সমূহীয়া পৰীক্ষাৰ পাছৰ পৰা এজন ছাত্ৰই মেট্ৰিক পৰীক্ষালৈকে তেওঁ যদি সঠিকভাৱে তেওঁ যদি প্ৰস্তুতি চলাই সেই প্ৰস্তুতি চলোৱাৰ পাছত তেওঁ যদি সমূহীয়া পৰীক্ষাত পোৱা 50 নম্বৰৰ পৰা যদি সেই পৰীক্ষালৈ যদি 70 নম্বৰলৈ তেওঁ নিজকে লৈ যাব পাৰে তেতিয়াহ'লে সেই ছাত্ৰজন কেনেদৰে সেই ছাত্ৰজনৰ নম্বৰ দিয়া হ'ব এই বিষয়সমূহ থাকিব গতিকে স্বাভাৱিকতে এই দুইটা প্ৰক্ৰিয়াই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আপুনি যদি অসমৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো হৈছে কিন্তু উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত আপুনি যদি চায় উত্তৰ প্ৰদেশৰ ৰাজ্যিক যিখন কমিটি গঠন কৰা হৈছিল সেই কমিটিখনে তেওঁলোকৰ কেনেধৰণে মূল্যায়ন কৰিব সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ৰাজহুৱা কৰিছে আপুনি যদি চায় তেনেহ'লে উত্তৰ প্ৰদেশৰ যিটো মূল্যায়ন প্ৰক্ৰিয়া দশম শ্ৰেণীৰ বা মেট্ৰিকৰ যিটো ফলাফল এই মেট্ৰিকৰ ফলাফলটো তেওঁলোকে দিব ক্লাছ নৱম শ্ৰেণীৰ যিটো নম্বৰ পাইছিলে তেওঁলোকে পৰীক্ষাত তাৰপিছত হাফ ইয়াৰলি যিটো নম্বৰ পাইছিলে অৰ্থাৎ সমূহীয়া পৰীক্ষাত যি নম্বৰ পাইছিলে সেয়া আৰু টেষ্টত যি নম্বৰ পাইছিলে এই তিনিওটা নম্বৰ যোগ কৰি তেওঁলোকে উত্তৰ প্ৰদেশৰ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ঠিক একেদৰে উত্তৰ প্ৰদেশৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব দশম শ্ৰেণীৰ তেওঁলোকে যি নম্বৰ পাইছিলে একাদশ শ্ৰেণীৰ যি নম্বৰ পাইছিলে আৰু দ্বাদশ শ্ৰেণীৰ তেওঁলোকে যিসমূহ ইউনিট টেষ্ট পাতিছিলে ইউনিট টেষ্ট আৰু যিসমূহ প্ৰেক্টিকেল আছিলে প্ৰেক্টিকেল আৰু যিটো টেষ্ট পাতিছিলে সেই টেষ্টৰ ওপৰত নম্বৰ নিৰ্ধাৰণ কৰি তেওঁলোকে ফলাফল ঘোষণা কৰিব আৰু তাৰ বাবে তেওঁলোকে পৃথকে নম্বৰ দি দিছে মেট্ৰিকৰ বাবে তেওঁলোকে 50 নম্বৰ মেট্ৰিকৰ পৰা ল'ব একাদশ শ্ৰেণীৰ পৰা তেওঁলোকে 30 নম্বৰ ল'ব আৰু দ্বাদশ শ্ৰেণীৰ পৰা তেওঁলোকে 20 নম্বৰ ল'ব অৰ্থাৎ এনেদৰে তেওঁলোকে 100 নম্বৰ লৈ উত্তৰ প্ৰদেশ বোৰ্ডে তেওঁলোকে ৰিজাল্ট ঘোষণা কৰিব এতিয়া ঠিক একেদৰে সেই উত্তৰ প্ৰদেশৰ নীতিয়ে যদি অসমত ল'বলগীয়া হয় তেনেহ'লে অসমৰ এই মেকানিজিমটো সঠিকভাৱে আছেনে নাই এই কথাটো এতিয়া প্ৰাঞ্জল মই এটা কথা আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম বা এইটো কথা আমাৰ প্ৰতিজন দৰ্শক বা শিক্ষাৰ্থীসকল অভিভাৱকসকল শিক্ষাগুৰুসকল সকলোৱে দৰ্শকসকলে বিচাৰিব যিটো কথা আপুনি সদৰি কৰিছে যে একাংশ ঐতিহাসিক ঐতিহ্যমণ্ডিত যি আমি বিশেষণেৰে বিভূষিত নকৰোঁ কিয় সেই ধৰণৰ শিক্ষানুষ্ঠানেও আভ্যন্তৰীণ পৰীক্ষা বা মাপ নিৰ্ধাৰণৰ ব্যৱস্থাসমূহ সঠিকভাৱে মানি চলা নাছিল এতিয়া এনে প্ৰেক্ষাপটত আপুনি ইতিমধ্যে সদৰি কৰিছে যে কিবা এটা হয়তো কোনোবা এখন শিক্ষানুষ্ঠানত 30-40 জন শিক্ষাৰ্থী আছে প্ৰতিজনকে শিক্ষাগুৰুসকলে হয়তো জানে তাত খুব এটা ডাঙৰ কথা হ'ব নালাগিব বা নহ'ব চাগে বুলি কৈছোঁ কিন্তু যিখন শিক্ষা প্ৰতিষ্ঠানত 300-400 এটা ক্লাছত বা এটা ছেকশ্যনত ষ্টুডেণ্ট থাকে শিক্ষাৰ্থী থাকে সেই শিক্ষাৰ্থীসকলক প্ৰতিজনৰে গুণগত মানদণ্ড প্ৰতিজন শিক্ষাগুৰু বা শিক্ষকে নাজানিবও পাৰে তেনে প্ৰেক্ষাপটত যদি আভ্যন্তৰীণ পৰীক্ষাই অনুষ্ঠিত হোৱা নহয় কিহৰ ভিত্তিত তেখেতসকলে মাপ নিৰ্ধাৰণ কৰিব প্ৰথম আৰু যদি তেখেতসকলে অনুমান বা কিবা অন্যান্য ব্যৱস্থাৰ মাজেৰে পৰীক্ষা নোহোৱাকৈ সেই মাপ নিৰ্ধাৰণ কৰে নম্বৰ দিয়ে ইয়াক কিমান শিক্ষাৰ্থীজনৰ কাৰণে ন্যায় প্ৰদান কৰা হ'ব প্ৰাঞ্জল স্বাভাৱিকতে এইটো ন্যায় প্ৰদান কিমান কৰা হ'ব এইটো বহু এটা বৃহৎ প্ৰশ্ন উত্থাপন হ'ব কাৰণ আপুনি যদি চায় কটন মহাবিদ্যালয়ৰ কথা যদি আমি উল্লেখ কৰোঁ কটন মহাবিদ্যালয়ৰ পৰা 400-500 ষ্টুডেণ্ট আছে সকলো ছাত্ৰ ছাত্ৰীক শিক্ষকসকলে বা শিক্ষাগুৰুসকলে তেওঁলোকে নাজানিব পাৰে গতিকে তেওঁলোকক যেতিয়া নম্বৰ দিবলৈ যাব সেই মহাবিদ্যালয়খনত পঢ়া ছাত্ৰ ছাত্ৰীসকল কোনো এজন ছাত্ৰই হওক বা ছাত্ৰী হওক তেওঁলোকৰ যোগ্যতাক লৈ কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে তেওঁলোকৰ সকলোৰে সমান যোগ্যতা আছে সমান দক্ষতা আছে সেইসকল ছাত্ৰ ছাত্ৰীক যদি আপুনি মেট্ৰিকৰ নম্বৰটো চাই তেওঁলোকক যদি এটা সৰলীকৰণ কৰি বা সাধাৰণীকৰণ কৰি তেওঁলোকক নম্বৰ দিয়া হয় তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীসকলক কিমান দূৰ আপুনি ন্যায় প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হ'ব আৰু সমান্তৰালভাৱে সেই প্ৰশ্নই কিন্তু ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতক লৈও বহু প্ৰশ্নৰ উদ্বেগ ঘটাব গতিকে এই গোটেই বিষয়টোক লৈ ছাত্ৰ ছাত্ৰীসকল কিমান এই মুহূৰ্তত তেওঁলোকে
সন্তুষ্ট হয় সেই কথাটো যথেষ্টৰূপে সন্দেহৰ আৱৰ্তত থাকি যাব আৰু আমি এই মুহূৰ্তত কিছু সময় অপেক্ষা কৰিব লাগিব এই দুইখন কমিটিয়ে সেই নম্বৰসমূহ লোৱাৰ পাছত তেওঁলোকে কেনেদৰে গোটেই ইভালুৱেশ্যন প্ৰক্ৰিয়াটো তেওঁলোকে দিব বা কেনেদৰে কৰিব সেই সন্দৰ্ভত যেতিয়া ৰাজহুৱা কৰা হ'ব সেই ৰাজহুৱা কৰাৰ পাছত গোটেই বিষয়টো স্পষ্ট হৈ পৰিব কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে তেওঁলোকে নৱম দশম শ্ৰেণী একাদশ শ্ৰেণীৰ নম্বৰসমূহ বিচৰাক লৈ তেওঁলোকে যে উত্তৰ প্ৰদেশৰ পদ্ধতি অৱলম্বন কৰিবলৈ গৈ আছে সেই কথাটো কিছু পৰিমাণে স্পষ্ট হৈ পৰিছে আৰু এই গোটেই প্ৰক্ৰিয়াটোৱে কিন্তু ছাত্ৰ ছাত্ৰীসকলক সঠিকভাৱে ন্যায় প্ৰদান কৰিব নে নকৰে এই কথাটো প্ৰশ্ন থাকি যাব আৰু কিছু অসন্তুষ্ট ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই গোটেই বিষয়টোক লৈ ন্যায়ালয়ৰ যে মজিয়া নাপাবগৈ আপুনি সেই কথাটোক অস্বীকাৰ কৰিব নোৱাৰিব প্ৰাঞ্জল প্ৰতিম বৰা মই আৰু এটা কথা আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম যে একাংশ আমি যেতিয়া এই সমিতি দুখন গঠন কৰা হৈছিল শেষ প্ৰশ্নটোৰ ওপৰত থাকিব আপোনাৰ প্ৰতি মোৰ এই সমিতি দুখন যেতিয়া গঠন কৰা হৈছিল বহুকেইগৰাকী শিক্ষাবিদ অসমৰ বিভিন্ন শিক্ষাবিদে পৰামৰ্শ দিছিল যে নিম্নতম অনলাইনযোগে হ'লেও কিবা এটা ভাই হওক বা কিবা ধৰণৰ এটা নিৰ্দিষ্ট নিয়ম ৰাখিবৰ বাবে আহ্বান জনাইছিল অনুৰোধ জনাইছিল কিবা তথ্য আপোনাৰ হাতত আহি পৰিছে নেকি যেহেতু এসপ্তাহ সময়সীমা বান্ধি দিছিল 3টা দিন উকলিল যে কি পৰ্যায়ত তেখেতসকলে কিবা চিন্তা চৰ্চা কৰিছে কিবা খবৰ আপোনাৰ হাতত আহি পৰিছে নেকি প্ৰাঞ্জল এই মুহূৰ্তলৈকে তেনেধৰণৰ কোনো খবৰ মোৰ হাতলৈ আহি পৰাহি নাই যেতিয়া পাই আমি জনাব পাৰিম কিন্তু অনলাইন পৰীক্ষাটো কিমান দূৰ সমীচীন হ'ব অসমৰ দৰে এখন ৰাজ্যত সেই কথাটো আপুনি যথেষ্ট সন্দেহ আছে কাৰণ সকলোতে নেটৰ যিটো ইণ্টাৰনেটৰ যিটো সেৱা সকলো জেগাতে ইণ্টাৰনেটৰ সেৱা আপুনি উপলব্ধ নহয় আৰু বিশেষভাৱে আপুনি যদি চাই বিভিন্ন জেগা আপুনি বিভিন্ন ভিতৰুৱা জেগা আছে আপুনি সেই ভিতৰুৱা জেগাসমূহৰ ইণ্টাৰনেট সেৱা যথেষ্ট স্পীড নহয় বা সুলভ নহয় আৰু সেই জেগাসমূহত ছাত্ৰ ছাত্ৰীসকলক ইণ্টাৰনেট সেৱাৰ জৰিয়তে যদি আপুনি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয় নিম্নতম এটা যদি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট বিমূৰত পৰিব গতিকে এই পৰামৰ্শটো কাউন্সিলে হওক বা সেৱাই হওক কেনেদৰে গ্ৰহণ কৰিব সেইটোক লৈ যথেষ্ট এটা প্ৰশ্ন থাকিব গতিকে এই প্ৰসংগটোক লৈ আমি কিছু সময় অপেক্ষা কৰিব লাগিব তেওঁলোকৰ পৰা আমি জানিব লাগিব গোটেই বিষয়টোক লৈ এতিয়ালৈকে কোনো ধৰণৰ এখন স্বচ্ছ ছবি এই মুহূৰ্তলৈকে আমাৰ হাতত আহি পৰা নাই ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল যি কি নহওক আমি আশা কৰিম যে এটা যি ব্যৱস্থাই নহওক কিয় বা যি ধৰণে কাম নকৰক কিয় শিক্ষাৰ্থীসকলে ন্যায় পাব লাগিব বহু নঘটিবলগীয়া ঘটনা ঘটিছে বা বহু ধৰণৰ ছাত্ৰ ছাত্ৰীসকল হতাশাত ভুগিছে গতিকে এই ধৰণৰ কাৰ্যক্ৰমণিকা যাতে ওৰ পেলাবলৈ নিৰ্দিষ্ট দায়িত্ববাহী বিষয়াসকলে বা বিষয়াবৰ্গই সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আমাৰো আহ্বান থাকিব যি কাৰণেই নহওক শিক্ষাৰ্থীসকলে ন্যায় পাব